उफ्रा बिसायख'थिखौ लानानै तामुलपुराव कंग्रेस दोलोनि 3 टीम 29 आगस्ट शनिबार खालि बाक्सा जिल्लानि तामुलपुराव थानाय राजीव भवनआव आसाम प्रदेश कंग्रेस दोलोनि आफादगिरि भुपेन बरा एमपि गौरव गगৈ आरो देबब्रत शइकियाया दावबायहैयो रायजोआव जानो गोनां उफ्रा बिसायख'थिखौ लानानै तामुलपुराव कंग्रेस दोलोनि आफादगिरि भुपेन बराया ओरैबायदि बुङो আমি এই উপনিৰ্বাচনৰ জৰিয়তে তামুলপুৰ সমষ্টিবাসী ৰাইজক এটা আহ্বান জনাব বিচাৰিছোঁ এই নিৰ্বাচনটোৱে চৰকাৰখন ভঙা পতাত কোনো প্ৰভাৱ নেপেলায় কিন্তু এই উপনিৰ্বাচনটো কিয় হ'বলগীয়া প্ৰথম কথা হৈছে ইয়াৰ যিগৰাকী আমাৰ মাননীয় বিধায়ক জয় হৈছিলে লেহুৰাম বৰুডাঙৰীয়া তেখেতৰ অকাল মৃত্যু হৈছে আমি গভীৰ দুখ পোৱা কিন্তু তামুলপুৰৰ ৰাইজৰ অধিকাৰক খৰ্ব কৰিবৰ কাৰণে গণতান্ত্ৰিক যি আমাৰ প্ৰণালীবদ্ধ ব্যৱস্থা তাক হত্যা কৰিবৰ কাৰণে সাংবিধানক হত্যা কৰিবৰ কাৰণে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজনীতিত যি এক কুলসিত কৰিলে এই তামুলপুৰত আমাৰ মহাজোঁটৰ প্ৰাৰ্থীজনক আগতীয়াকৈ তেওঁক প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰাই যি ধৰণৰ এক অশুভ ৰাজনৈতিক পৰম্পৰা আৰম্ভ কৰিলে তাৰ পৰা দুটা কথা হৈছে এটা হৈছে যে তামুলপুৰৰ ৰাইজৰ ওপৰত তেখেতৰ আস্থা নাছিলে তামুলপুৰৰ ৰাইজে তেখেতক সমৰ্থন দিব বুলি তেখেতে বিশ্বাস কৰা নাছিল যিটো কাৰণে ৰাইজৰ কণ্ঠ চেপি ধৰিবৰ কাৰণে বিৰোধী দলৰ প্ৰাৰ্থীজনক তেখেতে বিভিন্ন পন্থা অৱলম্বন কৰি পেলাই নিৰ্বাচনৰ আগতে এই যুদ্ধখনৰ পৰা আঁতৰাই নিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছিল সেইকাৰণে মই ভাবিছোঁ যে তামুলপুৰৰ ৰাইজে সমগ্ৰ অসমৰ ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰি এটা কথা সিদ্ধান্ত দিব লাগে যে তামুলপুৰৰ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰক খৰ্গহস্ত কৰিবৰ কাৰণে কণ্ঠ চেপিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যি ষড়যন্ত্ৰ কৰিছিল সেই ষড়যন্ত্ৰ যে তামুলপুৰৰ ৰাইজে গ্ৰহণ নকৰে ৰাজনৈতিক অপসংস্কৃতিক বন্ধ কৰিবৰ কাৰণে অসমৰ ৰাইজক ভৱিষ্যতৰ দিনত এটা খবৰ দিবৰ কাৰণে আৰু নতুন প্ৰজন্মক নতুন এটা ৰাজনৈতিক সংস্কৃতি আগুৱাই দিবৰ কাৰণে মই ভাবোঁ তামুলপুৰৰ ৰাইজে আহি থকা সময়ত সিদ্ধান্ত গ্ৰহণ কৰিব गुबुन फारसेथिं उफ्रा बिसायख'थिखौ लानानै कंग्रेस दोलोआ माबायदियै गोख्रोङै खालामनो हायो बिनि सायाव एमपि गौरव गगৈया ओरैबायदि बुङो মই আপোনাক এতিয়াই কৈছোঁ যে মই লোকসভা কংগ্ৰেছ দলৰ লোকসভাত মই উপদলপতি নিশ্চয় মই নিজৰ পৰামৰ্শ কংগ্ৰেছৰ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীক জনাম যে এই কথাখিনি মাত্ৰ মোৰ নহয় এই কথাখিনি হ'ল আমাৰ গোটেই আমাৰ কংগ্ৰেছৰ কৰ্মী যে আজি UDF কি কৰি আছে ৰাইজৰ দলে কি কৰি আছে অন্য দলে কি কৰিছে তাৰ গুৰুত্ব নিদিয়াকৈ আমি কি কৰিব লাগে মানুহে কি বিচাৰিছে মানুহে কংগ্ৰেছৰ পৰা কি আশা কৰি আছে অসমীয়া ৰাইজে কংগ্ৰেছ দলৰ পৰা বহুত আশা কৰে আৰু যদিও এই যোৱা নিৰ্বাচন আমাৰ আশা দৰে নহ'ল তথাপিও অহা নিৰ্বাচনৰ কাৰণে অসমীয়া ৰাইজে কংগ্ৰেছ দলৰ পৰা যথেষ্ট আশা কৰে আৰু অহা বিধানসভা নিৰ্বাচনৰ কাৰণে যদিও 5 বছৰ পিছত আমি এতিয়াই পৰা আমি জানে প্ৰাণে লাগিবলৈ আৰু উপনিৰ্বাচনত এতিয়া যদি আমি 126টা সমষ্টিত আমি নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ বিচাৰোঁ তেতিয়া এটা চিন্তা কৰিব লাগিব যে আমি কেনেকৈ আমি উপনিৰ্বাচনত আমি কেনেকৈ আগবাঢ়ি যাওঁ ইয়াৰ আনুষ্ঠানিক আজি বেলেগ আমাৰ কমিটি গঠন কৰা গৈছে মৰিয়ানী থাৱৰাত কমিটি গঠন কৰা গৈছে তামুলপুৰ গোসাইগাঁৱত কমিটি গঠন কৰা গৈছে যদি ভৱানীপুৰ মেলেজন যায় তাতেও আমি এটা কমিটি গঠন কৰিম চিন্তা কৰিম আনুষ্ঠানিকভাৱে তাত যাম কিন্তু মূল প্ৰিন্সিপালটো হ'ল যে আমি প্ৰত্যেক সমষ্টিত প্ৰত্যেক উপনিৰ্বাচন যি সমষ্টিত উপনিৰ্বাচন হ'ব কংগ্ৰেছ দলটো শক্তিশালী কৰিব লাগিব तामुलपुरनिफ्राय दीपक कुमार पाठक इनसाइड एनी बरो।